মৰ্নিং এভৰিৱান আজমাছ ব্লগছৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। কিছুমান ব্যস্ততাৰ কাৰণে ভিডিঅ' দিয়া অকণমান দেৰি হৈছে, উপায় নাই। এইফালে চাওকচোন, দুখন হাতত দুটা বেগ লৈ পূৰা ঈদৰ বজাৰ কৰাত ব্যস্ত মই আজি। কিবা এটা ভাল লাগে ন, ঈদৰ বজাৰ সময়হে। এইফালে চাওক, লগতে ঈদ আৰু বিহু একেলগে পৰিছে এবাৰ। ঢুলীয়া নাচনি দেখি একদম বিহু বিহু লাগিলেই দেখোন। একদম আজি ইফতাৰ আগে আগে আহি ঘৰ সোমাইছোঁ জানেনে। পটাপট ইফতাৰ কৰি লগালগ নাস্তা বনাব সোমালোঁ, যিহেতু কাইলৈ ঈদ বুলি ক'লে মনত বেলেগ এটা ফূৰ্তি লাগি থাকে ন। এইফালে বেচনৰ লাড্ডু বনাবৰ কাৰণে বেচন ভাজি আছোঁ। মাজে মাজে বেলেগ বেলেগ নাস্তাবোৰ বনাই থ'বলগীয়া হৈছে। সেইকাৰণে মানুহজনে ক'লে দিয়া আজি কেকটো ময়ে বনাই দিওঁ বুলি। ময়ো ভালেই পালোঁ, সদায়নো নিজে বনোৱা কিমান দেখাই থাকিম, মই খাই থাকিম ন। সেইকাৰণে আজি তেওঁৱে বনাওকচোন বুলি কেকটো তেওঁৱে আজি ল'লে হাতত, ময়ে বনাওঁ বুলি। তাতে তেওঁ কি কৈছে, কেকটো কিন্তু মই মোৰ নিজৰ আইডিয়া দি বনাম দেই, তুমি একো নক'বা এনে কৈছে। সেইকাৰণে মই একো নাই কোৱা, মই তেওঁক বনাব দিছোঁ। এইফালে মই মোৰ নিজৰ কাম কৰাত পূৰা ব্যস্ত হৈ আছোঁ। ধুনীয়াকৈ একদম পেপাৰ জুখি মাখি কাটিং কৰি এতিয়া কেকটো বহাব লৈছে তেওঁ। আৰু মই ইফালে কামৰ ব্যস্ততাৰ মাজে মাজে যি অকণ পাৰিছোঁ ভিডিঅ' কৰি আছোঁ। মই পিছে চেৰি খাই বৰ এটা বেছি ভাল নাপাওঁ কেকত দিলে, কিন্তু আজি আকৌ মই নিজে ক'লোঁ তেওঁক দিবলৈ চেৰি অলপ দি দিয়া বুলি। তেওঁ সেইকাৰণে মোৰ কথামতে ধুনীয়াকৈ চেৰি কাটি দি দিছে। দেখিবলৈ ভাল লাগে ন ওপৰত দি দিলে। আৰু কাইলৈ কাৰণে লোকেল চিকেন আজি ৰাতিয়ে ধুই পেলাই ফ্ৰিজত ভৰাই থৈ দিওঁ বুলি ভাবিলোঁ। অলপ কামটো আগবাঢ়ি থাকিব। 2 hours later. ভাত চাত খায়ো আজৰি। এইফালে কেকটো আমাৰ হৈ গ'ল, কিন্তু কাৰেণ্ট গুচি যোৱাৰ কাৰণে কি হ'ল, কেকটো মাজডোখৰ সোমাই গ'ল। কিন্তু কেকটো খাবলৈ বহুত টেষ্টি হৈছিলে। চব কাম হৈ মেলি পেলাই এতিয়া ৰাতি হোৱাৰ আগে আগে অকণমান মেহেন্দি আঁকি ল'লোঁ। ঈদ বুলি ক'লে মেহেন্দি অকণমান নকাকৈ থাকিব নোৱাৰোঁ দেই মই কিন্তু। The next morning. গুড মৰ্ণিং, ঈদ মুবাৰক। সকলোলৈকে ঈদ-উল-ফিতৰ নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা থাকিল দেই। কি কৰিছে চবেই চাগে এতিয়া ৰাতিপুৱা কামত বিজি ন। ময়ো গোটেই ৰাতিপুৱাৰ পৰা কামত বিজি হয়। এতিয়া 8টা বাজিছে। আজি আমাৰ ইয়াত নামাজ আছে 8:30 বজাত। তেওঁলোক ঈদগাহ 8:30 বজাত গৈ পাবগৈ লাগিব, মানে 8:30 বজাৰ পৰা নামাজ ষ্টাৰ্ট আছে। 8:30 আগতে গৈ পাবগৈ লাগিব। এনেও ৰাতিপুৱা চবৰে কাম থাকে, কিন্তু ঈদৰ দিনাখন বুলি ক'লে অলপ এক্সট্ৰা কাম কিছুমান ওলায় ন। সেইকাৰণে ৰাতিপুৱা কাম বন কৰি আজৰি হ'লোঁ। এতিয়া জলপান খাই লওঁগৈ। ঈদৰ দিনাখন ৰাতিপুৱা আমি বৰা চাউলে খাওঁ। আগতে মোৰ মা ঘৰখনৰ কথা কৈছোঁ, মই ডিগবৈটো আমাৰ ঘৰত সৰুৰ পৰা দেখি আহিছোঁ। বৰা চাউল, দৈ, ক্ৰীম, গুড় এনেকৈ খোৱা হয়, কিন্তু চবৰে বেলেগ বেলেগ নিয়ম। কিছুমানে ৰাতিপুৱা চিৰা খায়, কিছুমানে চেৱৈ খায়, চবৰে বেলেগ বেলেগ নিয়ম। জেগা চাই বেলেগ বেলেগ নিয়ম, আৰু কিছুমান নিজৰ পচন্দৰ ওপৰতো কথা বাৰু, খোৱা বোৱা চব নিজৰ পচন্দৰ ওপৰত কথা ন। কিন্তু মোৰ মা ঘৰখনৰ ডিগবৈত আগতে বৰা চাউলে খাইছিলোঁ আমি ৰাতিপুৱা ঈদৰ দিনাখন। আৰু এতিয়া মানুহজনৰ ঘৰত ইয়াতো বিয়াৰ পিছত ৰাতিপুৱা ইয়াতো একেই নিয়ম। মোৰ কিন্তু একো চেঞ্জ কৰিবলগীয়া হোৱা নাই, সেইটো কাৰণে ভালেই হ'ল। ইয়াতো একেই নিয়ম, ইয়াতো বৰা চাউলে খাই ৰাতিপুৱা ক্ৰীম দি পেলাই। ব'লক এতিয়া গোটেই ব্লগটো আপোনালোকে চাই থাকক, ঈদৰ গোটেই ব্লগটো চাই থাকক। আৰু ময়ো জলপান খাই মেলি চবকে খুৱাই মেলি এওঁকো মছজিদলৈ পঠিয়াই লওঁ। বাকী গোটেই ব্লগটোত লগ পাই আছোঁ, মাজে মাজে লগ পাই থাকিম, কাৰণ আজি বেছি বিশেষ এটা সময় দিব নোৱাৰিম। সেইকাৰণে মাজে মাজে লগ পাই থাকিম বুলি কৈছোঁ। গোটেই ব্লগটো এনজয় কৰক, আৰু পুনৰবাৰ সকলোলৈকে ঈদৰ শুভেচ্ছা থাকিল দেই। এতিয়া আহি চবৰ কাৰণে জলপান উলিয়াই ল'লোঁ। তাৰ ওপৰত গুড় দি লৈছোঁ। ক্ৰীম দি খাই কিবা ভাল লাগে ন। A few minutes later. ঈদ মুবাৰক সকলোলৈকে। মানুহজনকো খুৱাই বোৱাই ঈদৰ নামাজলৈ পঠিয়ালোঁ। আমিও খাই বৈ আজৰি হ'লোঁ। এতিয়া আহিছোঁ একদম ইম্পৰ্টেণ্ট কামটোলৈ। ঈদ বুলি ক'লে সৰু ল'ৰা ছোৱালীবোৰ খুব বেছি ফূৰ্তি ন। চবৰ ঘৰলৈ আহে ফুৰিবলৈ, বেগ এটা লৈ লৈ আহে যে। সিহঁতক কিবা এটা যদি নিদিওঁ সিহঁতৰ মনটো মৰি যায়। অৱশ্যে আমি যেতিয়া সৰু আছিলোঁ চবৰে একেই অভ্যাস আছিলে ন, ভাল লাগে। সেইকাৰণে মই ভাবিলোঁ এইবাৰ মই বিয়া হৈ আহোঁতে লগত কিবা এনেকুৱা মানে ৰুমালৰ ছেট এটা লৈ আহিছিলোঁ। সেইকাৰণে আজিলৈকে ইউজ কৰা হোৱাই নাই। ভাবিলোঁ এইবাৰ পোৱালি কেইটাকে দিওঁ বুলি। ৰুমালৰ লগত কিবা এটা ঈদ এটা ভৰাই পেলাই এনভেলপত ধুনীয়াকৈ পেকিং কৰি থৈ দিছোঁ। ড্ৰেছটো চাওঁ বা এটা মেচিং জোতা পিন্ধি আহিছা। তাৰ অলপ পিছতে আমাৰ ভাগিনজনী আহি ওলালেহি। ভাল লাগিছে নাই ড্ৰেছটো? টিকনিকেইডাল আগফালে দিয়া, দুয়োডাল আকৌ এবাৰ ঘূৰি দিয়া ধুনীয়াকৈ। আৰু লগতে এতিয়া মানুহজনে ঈদৰ নামাজ পঢ়ি আহিলে, আৰু তেওঁৰ লগতে আলহীও বহুতখিনি আহিলে। এজন গৈছে যদি আকৌ ইজন আহিছে। আৰু ময়ো একদম পাকঘৰত বহুত বেছি ব্যস্ত হৈ গৈছোঁ নাস্তা পাতি ওলোৱাত। এয়া দেখিছে বিহুৰ কাৰণে লগত পিঠাও উলিয়াইছোঁ। বিহু পিঠা, ঈদৰ নাস্তা চব একেলগে বনাইছোঁ। লগত আমাৰতো চেৱৈ থাকিবই। চেৱৈখিনি দেখি চাগে ভাল লাগিছে ন। এনেকুৱা কালাৰফুল চেৱৈবোৰ দেখিলে মোৰো কেতিয়াবা খাওঁ লাগে, কিন্তু সদায় দেখি থকাৰ কাৰণে খাবলৈও মন নাযায়।
মোক কেতিয়াবা এনেকুৱা হয় জানেনে নাস্তাখিনি দিয়াৰ পিছত 2-3টা নাস্তা থাকিয়ে যায় মানুহবোৰ আহি থাকে ন তেওঁলোকক এইফালে কথা পাতোতে নাস্তা উলিয়াওঁতে তাৰ মাজত 2-3টা নাস্তা মানুহ যোৱাৰ পিছত মনত পৰে যে দিব নহ'লে এইকেইটা নাস্তা আপোনালোকৰ হয় না বাৰু এইটো বস্তু ঈদত মোৰ বহুত বেছি হয় এইটো বস্তু তেওঁলোককো নাস্তা দি মেলি আজৰি হৈছোহে এয়া আৰু পোৱালিকেইটাও আহিছে নহয় খুৰীয়েক মামীক বুলি 2 hours later. দিনৰ ভাতলৈ আজি যা যোগাৰ তেনেকৈ একো কৰিব নহ'লে কাৰণ 2টামান বজালৈকে চাগে আলহীয়ে আছিলে নেকি কেইজনমান যদি আহিছে কেইজনমান গৈছে কেইজনমান আহিছে কেইজনমান গৈছে তেনেকৈ কৰি থাকোঁতে ভাতৰ ফালে আজি মন কাণ তেনেকৈ কৰা নহ'লে আগদিনাখন চিকেন ধুই থৈছিলোঁ বুলিহে অলপ তৎ পালোঁ পিছে আজি দুপৰীয়া ভাত মই নাই বনোৱা দেই শাহুমায়ে ক'লে মই বনাওঁ দিয়া গোটেইখিনি তেওঁৱে কৰিলে আৰু মই ধুনীয়াকৈ অলপ ফূৰ্তি ফাৰ্তা কৰিলোঁ পোৱালিকেইটাৰ লগত ইফাল সিফাল ফটোও মাৰিলোঁ তেওঁ আজি পাকঘৰৰ কামখিনি কৰি দিলে ভাতখিনি তেওঁ বনাই দিলে কাৰণে মোৰ আজি আৰামেই হ'ল আৰু ঈদৰ দিনাখন যিহেতু তেওঁ বনাইছে মই সেইকাৰণে ধুনীয়াছে আৰামছে বহি খাইছোঁ কেতিয়াবা ডাঙৰে বনোৱা খায়ো ভাল লাগে ন গোটেই প্লেটখন ধুনীয়াকৈ সজাই মেলিলোঁ এতিয়া খাবলৈ বহিছোঁ 1 hour later. ভাত খাই মেলি আজৰি হ'লোঁ তাৰপিছত আকৌ আলহী আহিলে আলহী মানে ঘৰৰ ওচৰৰে টিকলি কেইজনমান আহিছিলে মই সিহঁতক বৰমাই কৈছোঁ কিন্তু মোক বৰমাই বুলি নামাতে দেই মোক বোলে খুৰী বুলি মাতিব মোক খুৰী মাতিব নহ'লে বাই মাতিব নহ'লে মাহী মাতিব কিন্তু বৰমাই সেইটো একচেপ্ট নকৰে মোক ইমান মৰম লগা টিকলিকেইজনী সিহঁতৰ লগত বিজি হৈ থাকোঁতে ভিডিঅ' কৰিবই থাকি গ'ল ইমানহে একদম ফূৰ্তি কৰিছে আহি আমাৰ ঘৰত এয়া ওলাই আহি এতিয়া আইচক্ৰীম দেখিলোঁ আৰু আইচক্ৰীম দেখাৰ পিছত আৰু নোখোৱাকৈতো থাকিব নোৱাৰোঁ সেইকাৰণে আমি তিনিজনে আইচক্ৰীম কিনি ল'লোঁ আইচক্ৰীম এতিয়া আমি খাওঁ আৰু গোটেই ঈদৰ ব্লগটো যদি আপোনালোকৰ চাই ভাল লাগিলে তেতিয়াহ'লে ব্লগটো এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব ৰাতিলৈ পিছে দাৱাত আছে আমাৰ সেইকাৰণে আজি এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ আকৌ নতুন এটা ভিডিঅ' লগ পাম আজিলৈ আহিছোঁ দেই বাই বাই